Pembiba. Oke, mantap. Ayo kalah aku dah. Eh, kerja apa kan? Eh, duduk. Chưa. Ờ. সত্য বস্তু ডাঙৰীয়া বাপ আমি অলপত এখন চোলাম গামোচাৰে তুমি আদৰণি জনাম আমাৰ ছাৰক আদৰণি জনাব বৰ্ণালী শৰ্মাই আৰু আমাৰ সত্য বস্তু ডাঙৰীয়া আদৰণি জনাব পম্পী কলিতাই আৰু ছাৰৰ লগত আহিছে আমাৰ সতীৰ্থ এজন আমাৰ সতীৰ্থজনক চিনাকি কৰি দিব আমাৰ এখন গামোচাখন দিছোঁ নিতুল লোৱা নাই গামোচাখন আমাৰ নিতুল ভাইটিয়ে জ্বলাইছে ন এইফালে আমি এতিয়া গম হ'ল দোস্ত আমি নাৰিকলটো ভাঙিম অকণমান এইফালে দি আছোঁ আমাৰ নাৰিকলটো ভাঙিলে ফাটি যাব চাওঁ নাৰিকলটো ফাটে ন ফাটে এইবিলাক ৰবাই দিব উৰুলি দি আছোঁ বাৰু উৰুলি দি আছোঁ ফাটি গৈছে আৰু মাৰি দে নাৰিকলটো বেয়া মানে হ'ব দে একো এই কেমেৰাটোত চবে ধূপ লোৱা এডাল ধূপ দিয়কচোন এডালে চাফা কৰিব দিয়ক শুকান নাৰিকল দেই গোটেই ফাটি যায় ফাটি যায় পাছফালে লৈ আছোঁ আগফালে ইয়াৰ লগত জড়িত সমূহ কৰ্মীবৃন্দ আৰু মোৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল সঁচাকৈ আজি এটা খুব ভাল দিন বুলি ক'ব লাগিব খুব ভাল দিন এটাত নীলিম গৌতমে আজি অনুষ্ঠানটো ইয়াত সত্ৰসত্ৰৰ পৰা আৰম্ভণি কৰিছে সত্ৰসত্ৰ ময়ো গম পোৱা নাছিলোঁ এনেকৈ যে সত্ৰসত্ৰৰ এনেকুৱা এটা পৰিৱেশ হ'ব আমি চাকৰি জীৱনতো পোৱা নাছিলোঁ যেতিয়া দৰং ডিষ্ট্ৰিক্টত আহিলোঁ এই বুঢ়াৰ কথা তেতিয়াই গম পাইছোঁ সত্ৰসত্ৰৰ কি নতুন যেই নহওক কেতিয়াবা কাৰণে আমাৰ মন বেয়া লাগিলে ময়ো সত্ৰসত্ৰ জানে যদি এই কমিটিৰ লগত মই নাহি যদিও তথাপি যিকোনো অনুষ্ঠানতে মোক মাতে মই চেগতে সত্ৰসত্ৰৰ সভাপতি সম্পাদক যিকোনো অনুষ্ঠানতে মোক মাতে মোৰ এৰিয়াও নহয় এইটো বুঢ়া এৰিয়া তথাপি আমাৰ আন্তৰিকতা এটা আছে আমাৰ সেই আন্তৰিকতাটো আমি আগৰ পৰাই আছিলোঁ আৰু এতিয়াও আছে আমাৰ ডাঙৰ ঘৰত মই কেইবাদিনো গৈছোঁ চাহ পানী খাই গৈছোঁ বহুত প্ৰতিযোগিতা কৰিছোঁ খুব ভাল পৰিয়াল খুব ভাল কৰ্মী যিকোনো অনুষ্ঠানতে তেওঁ খুব জড়িত হয় আৰু আজিও এই এনেকুৱা উপখনত তেখেত জড়িত হোৱা মই অত্যন্ত সুখী হৈছোঁ আৰু তেখেতে মই আহি থাকোঁতে মোক ফোন কৰিছিলে মই ভাবিছোঁ যে এইকেইদিনতে মাতিছে যিয়ে নহওক যি আজি ইয়াৰ পৰা গানৰ যি আৰম্ভণি হ'ল বা হ'ব এইটো মই মোৰ অৱশ্যে মই জ্ঞাপন কৰিছোঁ নীলিমে বহুত কষ্ট কৰে আৰম্ভণিৰ পৰাই চিনাকি হ'ল অত্যন্ত ভাল ল'ৰা কৰ্মী ল'ৰা সি বহুত কষ্ট কৰে মই দেখিছোঁ দিন ৰাতি ঘূৰি থাকে আপোনালোকে তাক সহযোগ কৰিব
সহকৰ্মী যিসকল আছে তেওঁলোকৰো মই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ভগৱানে তেওঁলোকক উন্নতি দিয়ক, শৰীৰ ভালে ৰাখক। লগতে ইয়াত উপস্থিত হোৱা প্ৰত্যেকজন ব্যক্তিকে ইয়াৰ সত্ৰৰ পৰা ভাল মন এটা হয় বা পবিত্ৰ মন থাকি তেওঁলোকৰ অন্তৰত। মই এইখিনি কৈ মোৰ কিছুমান সামৰিছোঁ। এতিয়াতো ইয়াৰ পৰা আৰম্ভণি কৰি ইয়াতে কোন ওচৰে পাজৰে কৰিম বেছি অঁ মামা তেনেকৈ ক'ত মানে গৈ আছোঁ আমি তাৰমানে তেওঁলোকে আহিলতো বডিটো তাতে আছেতো মংগলদৈত। তেওঁলোক মানুহকে তেওঁলোকে এজাৰ এখন দিছে, এজাৰখনত গোটেই হেৰি নাই একো লগতে আৰু এইখিনি টুকুৰে থানাত আহিছে এতিয়া